শিক্ষাৰ্থীসকল, আমি লিখোঁতে সততে ভুল কৰা কিছুমান শব্দৰ শুদ্ধ ৰূপবোৰ আমি জানি লওঁচোন আহা। এইটো চোৱা, পতাকা নহয়, হ'ব লাগে পতাকা, অৰ্থাৎ দন্তীয়ত আকাৰটো শুদ্ধ। নাও শব্দটোত আমি ওৰ ওপৰত চন্দ্ৰবিন্দু দি ভুল কৰোঁ, কিন্তু ওৰ ওপৰত চন্দ্ৰবিন্দু নালাগে। ঠিক সেইদৰে সিঁচৰিত নহয়, হ'ব লাগে সিঁচৰতি। নুপুৰটো প্ৰথম দন্তীয় নত দীৰ্ঘকাৰ হ'ব লাগে। কঁঠাল শব্দটো ভুল কৰোঁ আমি, কৰ ওপৰত চন্দ্ৰবিন্দু নিদিওঁ, কিন্তু হ'ব লাগে আচলতে কৰ ওপৰত চন্দ্ৰবিন্দু দিব লাগে। ঠিক সেইদৰে থিৰাং শব্দটো দন্তীয় থত হ্ৰস্বইকাৰে থি, সেইটোহে শুদ্ধ ৰূপ। গগন শব্দটো প্ৰায়ে ভুল কৰোঁ, শেষত আমি মূৰ্ধন্য ন দি দিওঁ, কিন্তু শেষত হ'ব লাগে দন্তীয় ন। পাণবজাৰ শব্দটো পদ আকাৰ মূৰ্ধন্য ন, এইটোহে শুদ্ধ। শনি শব্দটো প্ৰায়ে ভুল কৰোঁ আমি, মূৰ্ধন্য ন লিখোঁ, কিন্তু হ'ব লাগে দন্তীয় ন। মৰমীয়াল শব্দটোত মদ হ্ৰস্বইকাৰে মি, মৰমীয়াল শব্দটো মদ হ্ৰস্বইকাৰে মি হ'লেহে শুদ্ধ হয়।